জোচ আছে না নাই এতিয়া পুৰা জোচ আছে তো এফালে গ্যালারিত জোচ কম আছে নেকি জোচ আছে না নাই জোচ ঠিক আছে দুজোৰ দুজোৰ কাপোৰ আনা হৈছে না নাই হোৱা আছে না নাই তেলে এজোৰ কাপোৰ ব্যৱহাৰ কৰিলে তো আকৌ কি হ'ব তেতে একেজোৰ কাপোৰ দুবাৰ পিন্ধিব পাৰিব না নাই পাৰি না নাই দুবাৰ মই নাজানো হা পাৰিব তো ইহঁতে কৈ আছে নোৱাৰি বুলি পাৰিম কৈছে আচ্ছা পাৰাবিলাকে হাত ডাঙক ঠিক আছে হ'ব পাৰিব না পাৰিব স্যাৰ কোনো অসুবিধাটো নাই অলপ হোটেলত গৈ ইস্ত্ৰি মাৰিব লাগিব ঠিক আছে হ'ব তা অহাকালিতো ড্ৰেছত আহিব লাগিব তো অহাকালি আমি সকলোৱে ড্ৰেছত আহিম আৰু পৰহিও আমি ড্ৰেছত আহিম কালি ফুল ড্ৰেছত আমি আহিম অহাকালি আমি অকণমান দেৰিকৈ আহিম হোটেলত আমি ব্ৰেকফাষ্ট খাই আমি অহাকালি ঠিক অহাকালি নহয় মই পৰহিৰ কথা কৈছোঁ চৰি 14 তাৰিখে আমি ব্ৰেকফাষ্ট খাই অকণমান দেৰি কৰি 11:30-12 বজাত আহিম যাতে আমাৰ এনাৰ্জিটো একদম প্ৰধানমন্ত্ৰীৰ সন্মুখত আৰু বিশ্বই যেতিয়া আমাক চাই থাকিব আমি যাতে সুন্দৰ প্ৰদৰ্শন কৰিব পাৰোঁ দুটা তিনটা কথা এটা হ'ল প্ৰধানমন্ত্ৰী 14 তাৰিখে আহিব প্ৰধানমন্ত্ৰী অহাৰ দিনাখন আমি কোনেও পানীৰ বটল ব্যৱহাৰ কৰিব নোৱাৰো তাৰ কাৰণে আমি কি কৰিব লাগিব মঞ্চৰ চাৰিওফালে টেবুলৰ ওপৰত পানী থাকিব আৰু আমি উঠি গৈ পানী খাব লাগিব অহাকালি আমি ইচ্ছা কৰিলে পানীৰ বটল ব্যৱহাৰ কৰিব পাৰোঁ কিন্তু পৰহি দিনাখন আমি পানীৰ বটল ব্যৱহাৰ কৰিব নোৱাৰো আৰু প্ৰধানমন্ত্ৰী মহোদয় অহাৰ 15-20 মিনিট আগৰ পৰা আমি পানী আৰু খাবৰ কাৰণে উঠি যাব নোৱাৰো কাৰণ আমি লাইনটো ভাঙিব নোৱাৰো সেইখিনি আমি মানসিকভাৱে প্ৰস্তুত হৈ আহিব লাগিব দ্বিতীয়তে নাচ আৰম্ভ হোৱাৰ আগতে আমাৰ মিটিং হ'ব প্ৰথমতে প্ৰধানমন্ত্ৰী ডাঙৰী আহিব তেওঁক আমি সম্বৰ্ধনা জনাম তাৰ পিছত আমাৰ ৰংঘৰৰ সৌন্দৰ্য বৰ্ধনৰ কাম আৰম্ভ হ'ব ইয়াৰ পৰা ভিডিঅ' বাজিব তাৰ পিছত আমাৰ উত্তৰ পূব সীমান্ত ৰেলৱেৰ বহুত আঁচনি মুকলি হ'ব আৰু আমাৰ নামৰূপত মিঠানেল প্ৰকল্প আৰম্ভ হ'ব কেইবাটাও কাৰ্যসূচী হোৱাৰ পিছত বিহু হ'ব তেতিয়ালৈকে আমি সকলোৱে সুন্দৰভাৱে এনেকৈ বহি থাকিম ঠিক যেতিয়া এংকৰে আমাক ক'ব যে এইবাৰ আমি বহাগ বিহু বা আমি বিহু নৃত্য প্ৰদৰ্শন কৰিম তেতিয়া আমি বহা জাগাৰ পৰা থিয় হ'ম আৰু এটা সময়ত আমি কেতিয়া থিয় হ'ম প্ৰধানমন্ত্ৰী ডাঙৰীয়া ইয়াত আহিয়ে সৰু গাড়ী এখনত চাৰিওফালে আমাৰ নাচনী বা বিহুৱতী বিহুৱাসকলক চাবৰ কাৰণে ষ্টেডিয়ামটো ৰাউণ্ড দিব কাৰণ আমিতো পিছফালৰ মানুহখিনিকো প্ৰধানমন্ত্ৰীক দেখুৱাব লাগিব সেইকাৰণে এখন সৰু গাড়ীৰে গাড়ীখন ক'ত আছে চাওঁ কোনখন ভেহিকলখন ইলেক্ট্ৰনিক চাওঁ ভেহিকলখন অকণমান কোনোবাই চাওঁ কোনখন মই মোৰ চকুত বগা আমি এই যিখন গাড়ী বহুতে পুলিচখিনি আছে কাৰণে দেখা নাই গাড়ীখন আনিব পৰা যাব নেকি সন্মুখত নাযাব না কোনোবা যি নহওক আমি যদি সেই বেটাৰী গাড়ীখন আনিব পাৰোঁ আমি এবাৰ আনি চাব লাগে ইয়েছ যদি আছে কাইণ্ডলি লৈ আহক আগলৈকে যি নহওক এই গাড়ীখন এক ৰাউণ্ড চাৰিওফালে ঘূৰিব আৰু ঘূৰা সময়খিনি আৰু আমাৰ ল'ৰাখিনি নিজৰ জাগাত থিয় হৈ থাকিব কোনেও নিহিলিব প্ৰধানমন্ত্ৰী ডাঙৰীয়াক দেখিলেও আগলৈকে যাব মন থাকিলেও আমি নাযাওঁ নিজৰ জাগাত আমি থিয় হৈ থাকিম প্ৰধানমন্ত্ৰী ডাঙৰীয়া হয়তো আমাৰ মাজেদিও খোজ কাঢ়িব এনেকুৱা এখন চাওঁ মা আগৰ পৰা
চাওক একদম সন্মুখৰ পৰা খালী কৰি দিয়ক এনেকুৱা ধৰণৰ খালি ওপৰত ছালখন নাথাকে এনেকুৱা ধৰণৰ গাড়ী এখন দি প্ৰধানমন্ত্ৰী ডাঙৰীয়া গোটেই এক ৰাউণ্ড ঘূৰিব যাতে ল'ৰা ছোৱালী সকলোকে তেওঁ চাব পাৰে সেই সময়ত আমি নিজৰ জায়গাত থিয় হ'ম আৰু থিয় থাকিম আমি মানে কতো ইজনে সিজনৰ জায়গাত গলো তেনেকুৱা নহয় খালি অহাকালি আমি এবাৰ ৰাউণ্ড লৈ দেখুৱাই দিম যেনেকে আমি থিয় হৈ থাকিম তেনেকে থিয় হৈ থাকিম আৰু আমাৰ গাড়ীখনে গৈ এক ৰাউণ্ড মাৰিব মাৰাৰ পিছত এই ৰংঘৰৰ প্ৰতিকৃতিৰ সন্মুখেদি প্ৰধানমন্ত্ৰী ডাঙৰীয়া হয়তো অলপ খোজকাঢ়িও যাব পাৰে যেতিয়া খোজকাঢ়ি যাব আমাৰ ওচৰদি গলেও তেখেতৰ ওচৰলৈকে আমি আমাৰ জায়গাটো এৰি নাহো কাৰণ আমাৰ ডিসিপ্লিন আৰু নিয়মটো আমি দেখুৱাব লাগিব আমি য'ত থিয় হৈ আছো আমি তাত থিয় হৈ থাকিম আমি প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাষলৈ নাহো তেওঁ আমাৰ কাষেদি খোজ কাঢ়িব কাৰোবাক যদি কিবা প্ৰশ্ন সোধে নিজৰ স্থানত থিয় হৈয়ে আমি উত্তৰটো দিম আৰু শেষত যেতিয়া প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ কাৰ্যসূচী শেষ হৈ যাব তেখেত ইয়াত যোৱাৰ পিছত আমি নিশাৰ আহাৰ কৰি হোটেলত যাম আৰু 15 তাৰিখে ৰাতিপুৱা আমি ঘূৰি যাম কিন্তু অহাকালিও আমি ফুল ড্ৰেছত আহিব লাগিব অহাকালি ফুল ড্ৰেছ হোৱাৰ পিছতে আমি খোৱাটো অলপ আগতীয়াকৈ কৰি দিম কোনো কাৰণতে যাতে নিজৰ ড্ৰেছযোৰ বেয়া নহয় ভাত পানী খাওঁতে যাতে কিবা কাৰণত নিজৰ ড্ৰেছত একো বস্তু পৰি নাযায় যাৰ যোনে দুযোৰ ড্ৰেছ আনিছেতো কথা নাই যোনে এযোৰ নিজৰ ড্ৰেছটো যাতে সম্পূৰ্ণ আমি বচাই ৰাখিব পাৰো কাৰণ পৰহি দিনাখন আৰু কালি দুদিনৰ বাবে আমাক ড্ৰেছ লাগিব সেই কাৰণে এই কথাটো সকলোৱে মনত ৰাখিব লাগে আমাৰ ঢুলীয়া সকলে বুজি পাইছে নহয় মই কি কৈ আছো থ্যাংক ইউ সো এইখিনি আমাৰ নিয়ম অহাকালি আমি 5 বজাৰ পৰা 6 বজাৰ ভিতৰত উইথ ড্ৰেছ আমি প্ৰদৰ্শন কৰিম আৰু অহাকালি আমি হোটেলৰ পৰা আজিৰ দৰে অলপ দেৰিকৈ আহিম আহি পেলাই আমি ইয়াতে প্ৰদৰ্শন কৰিম প্ৰদৰ্শন কৰাৰ পিছত আমি অহা পৰহিৰ বাবে নিজক প্ৰস্তুতি কৰিম এইখিনিয়ে মোৰ ক'ব লগা আছিল আৰু আজি আমাৰ কেবিনেটৰ মিটিং আছিলে সকলো মন্ত্ৰীয়ে সিদ্ধান্ত লৈছে যে বিহুৱা বিহুবতী মাষ্টাৰ ট্ৰেইনাৰ আনকি ৰিজাৰ্ভত থকা ল'ৰা ছোৱালী সকলোকে চৰকাৰে অতিৰিক্তভাৱে 25,000 টকা কৰি আপোনালোকৰ বেংক একাউণ্টত দিব ঠিক আছে আমি এতিয়ালৈকে পালো এইটো এক্সট্ৰা 25,000 টকা হ'ব আৰু এইখিনি আমি কিয় দিছো যাতে আমাতকৈ তলৰ ছোৱালীবিলাকক আমি অলপ বিহু শিকাব পাৰো আৰু ভগৱানে কৰিলে কেতিয়াবা আমি 25,000 ছোৱালী লৈ আমি এনেকুৱা অনুষ্ঠান কৰিম ইমিডিয়েটলি নহব কিন্তু 2 বছৰ 3 বছৰ ইমান জাগাও লাগিব কিন্তু সেই কাৰণে আমাৰ ল'ৰা ছোৱালী সকলোৱে গাঁৱত আমি বিহু শিকাব লাগিব আৰু বিহুৰ পৰিবেশ এটা নিৰ্মাণ কৰিব লাগিব আৰু সেই কাৰণে সকলোৰে বেংক একাউণ্টত 10-15 দিনৰ ভিতৰত টকাটো সোমাই যাব ঠিক আছে গতিকে এইখিনি মোৰ ক'বলগীয়া আছিল আজি কাবাৰ খোৱা বোৱাত কষ্ট পাইছে নেকি কোনবাই নাই পোৱা নহয় কাবাৰ কিবা কমপ্লেইন আছে নেকি ঠিক আছে অলপ আছে যদিও হজম কৰিলে হ'ব হা সেইটো আৰু ভাবিব নালাগে ঠিক আছে গতিকে সকলোকে মই ধন্যবাদ দিলো আৰু এটা আমি সকলোকে কি দিম এখন মোৰ ফালৰ পৰা অসম চৰকাৰৰ ফালৰ পৰা আমাৰ সকলোৰে ফালৰ পৰা নিজৰ নাম লিখি এখন সকলোৱে প্ৰমাণ পত্ৰ পাব যে এই বিশ্ব ৰেকৰ্ডত অংশগ্ৰহণ কৰা এইকেজন বিহুৱা এইকেজন বিহুবতী এইকেজন প্ৰশিক্ষক লগতে
নেশ্যনেল স্কিল ডেভেলপমেণ্টৰ পৰাও আমি এখন চাৰ্টিফিকেট পাম, কাৰণ বিহুটো এটা স্কিল আৰু আমি সকলোৱে এখন স্কিলৰ চাৰ্টিফিকেট পাম। চ' অসম চৰকাৰৰ পৰাও প্ৰমাণপত্ৰ পাম, নেশ্যনেল স্কিল ডেভেলপমেণ্ট কৰ্পৰেশ্যনৰ পৰা প্ৰমাণপত্ৰ পাম আৰু 25,000 টকা বেংকৰ একাউণ্টত পাম। আৰু যেতিয়া মই গাঁৱত যাম কাবাৰ 25,000 টকাৰ পৰাই মোক অলপ পিঠা পনা খোৱালে হ'ল আৰু হা, হ'বনে নাই? গতিকে যাক যাক লগ পাম গাঁৱত গ'লে চবে নিজে নিজে চিনাকি দিব যে আমিও আছিলোঁ আৰু লগত পিঠা পনা খুৱাব, ঠিক আছে?